নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল NDA। আমি NDAৰ ওপৰত কথা পাতিম। NDA নো কি, ইয়াৰ বাবে আমি কেনেকৈ এপ্লাই কৰিব লাগে আৰু এই পৰীক্ষাৰ বাবে আমি কেনেদৰে প্ৰিপাৰেশ্যন চলাব লাগে এই বিষয়ে আমি জানিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে NDA নো কি? NDA মানে হৈছে নেশ্যনেল ডিফেন্স একাডেমী। এইখন এখন এনে একাডেমী যিখন একাডেমীয়ে কোনো এজন ব্যক্তি অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকলক ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ অৰ্থাৎ ইণ্ডিয়ান নেভি, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত জইন কৰিবলৈ যোগ্য প্ৰাৰ্থী হিচাপে গঢ়ি তোলে। গতিকে আমি গম পালোঁৱে NDA মানে হৈছে নেশ্যনেল ডিফেন্স একাডেমী, যাৰ জৰিয়তে আমি এই তিনিটা অৰ্থাৎ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত জইন কৰিবলৈ সুবিধা পাওঁ। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জনাবলগীয়া টপিকসমূহৰ বিষয়ে কৈ দিওঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলগীয়া টপিকসমূহৰ ভিতৰত আমি ক'ম হুৱেন টু এপ্লাই, আমি কেতিয়া এপ্লাই কৰিব লাগিব NDA এক্সামৰ বাবে। তাৰপাছত ক'ম এজ লিমিট, তাৰপাছত হাউ টু এপ্লাই এণ্ড এক্সাম ডেট, কেনেকৈ এপ্লাই কৰিব লাগিব, তাৰপিছত এক্সাম ডেটসমূহৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত ক'ম এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰপিছত ক'ম স্কিম অফ দ্য এক্সামিনেশ্যনটো কেনেকৈ পতা হয়, তাৰপাছত চিলেবাছ অফ দ্য এক্সামিনেশ্যন, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্টছ। এইখিনি বিষয়ে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তাৰপিছত আমি আহোঁ হুৱেন টু এপ্লাই, আমি কেতিয়া এপ্লাই কৰিব লাগিব। ইয়াত দিয়া আছে ডিউৰিং 10+2 এক্সাম অৰ আফটাৰ 10+2 এক্সাম, অৰ্থাৎ আমি যদি 11-12 পঢ়ি থাকোঁ তেতিয়াও আমি এই NDA এক্সামটোত অৱতীৰ্ণ হ'ব পাৰোঁ, বা যদি আমি 12 পাছ কৰি যাওঁ তেতিয়াও আমি NDA পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰোঁ বা দিব পাৰোঁ। গতিকে কিছু ক্ষেত্ৰত সুবিধা আছে, কিন্তু এজ লিমিটটো থাকে। এজ লিমিট এপ্ৰক্সিমেটলি 16.5 বছৰৰ পৰা 19.5 বছৰৰ ভিতৰত আমি এই পৰীক্ষাটোৰ বাবে এপ্লাই কৰিব পাৰোঁ। গতিকে অধিক তথ্যৰ বাবে আমি এই অফিচিয়েল ৱেবছাইটটোত ভিজিট কৰিব লাগিব, যিটো UPSC তৰফৰ পৰা দিয়া গৈছে। এইটো অফিচিয়েল ৱেবছাইট। তাৰপিছত শ্লাইডখনত আমি আহিলোঁ। ইয়াত দিয়া গৈছে হাউ টু এপ্লাই, আমি কেনেকৈ এপ্লাই কৰিব লাগিব। গতিকে ইয়াত দিয়া গৈছে এপ্লাই থ্ৰু UPSC ৱেবছাইট। গতিকে এই অফিচিয়েল ৱেবছাইটটোত গৈ আমি ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। এক্সাম ডেটৰ বিষয়ে কৈ লওঁ। এক্সাম ডেটৰ বিষয়ে আমি জানিবলৈ কনষ্টেণ্টলি কিপ এন আই অন UPSC ৱেবছাইট। গতিকে এই বিষয়ে জানিবলৈ আমি এই ৱেবছাইটটো ভিজিট কৰিব লাগিব, প্ৰায় ভিজিট কৰি থাকিব লাগিব, যিহেতু যেতিয়া এপ্লাইৰ বাবে দিন দিব, মানে তাৰিখ দিব, তেতিয়া ইয়াত নটিফিকেশ্যন আহি যাব। আৰু এই এক্সামটো বছৰত দুবাৰকৈ হয়, কিন্তু কিছুমান ৰিকুৱাৰমেণ্ট থাকে। এইটো এটা তাৰ ভিতৰত আছে, ডু নট গেট মেৰিড বিফ'ৰ এক্সাম অৰ ডিউৰিং এক্সাম। গতিকে প্ৰাৰ্থীসকলে, যিসকলে পৰীক্ষাটোৰ বাবে অৱতীৰ্ণ হ'ব, সেইসকল বিবাহপাশত আবদ্ধ হ'ব নোৱাৰে বিফ'ৰ এক্সাম অৰ ডিউৰিং ট্ৰেইনিং পিৰিয়ড। এক্সামৰ আগত আৰু ট্ৰেইনিং পিৰিয়ডৰ সময়ত প্ৰাৰ্থীসকল বিবাহত আবদ্ধ হ'ব নোৱাৰে। তাৰপিছত আমি আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন ভিতৰত ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মিত প্ৰায় একেই, কিন্তু কিছু ক্ষেত্ৰত বেলেগ হয়। ইণ্ডিয়ান আৰ্মিৰ ক্ষেত্ৰত 10+2 অৰ ইকুইভেলেণ্ট এক্সাম বাই ষ্টেট অৰ চেণ্ট্ৰেল বৰ্ড অৰ ইউনিভাৰ্চিটি। গতিকে ইণ্ডিয়ান আৰ্মিৰ বাবে 12 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, যিকোনো চেণ্ট্ৰেল বা ষ্টেট ইউনিভাৰ্চিটিৰ, নতুবা চেণ্ট্ৰেল বা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা তাৰ ইকুইভেলেণ্ট কোনো ডিগ্ৰী থাকিব লাগিব। তাৰপাছত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰু নেভিৰ কথা ক'বলৈ গ'লে 10+2 এক্সাম পাছ কৰিব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। কিন্তু আমাৰ হায়াৰ ছেকেণ্ডেৰীত ফিজিক্স আৰু মেথছ ছাবজেক্ট দুটা কম্পালচৰিকৈ থাকিব লাগিব। ইয়াত লিখা আছে কম্পালচৰিকৈ থাকিব লাগিব এই ছাবজেক্ট দুটা। গতিকে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰু নেভিৰ ক্ষেত্ৰত এই ছাবজেক্ট দুটা কম্পালচৰিকৈ লাগিব। তাৰপাছত আৰু আমি নেক্সট শ্লাইডখনত স্কিম অফ দ্য এক্সামিনেশ্যন, ইয়াত লিখা আছে দি ছাবজেক্টছ অফ দি ৰিটেন এক্সামিনেশ্যন, দি টাইম এলাউড এণ্ড দি মেক্সিমাম মাৰ্কছ এলাউড টু ইচ ছাবজেক্ট উইল বি এজ ফল'জ। ইয়াত কি ছাবজেক্টৰ এক্সাম হ'ব আৰু কিমান সময় থাকিব, কিমান মাৰ্কছ থাকিব ইয়াত দিয়া গৈছে। ইয়াত দুটা হাফত এক্সামটো, দুটা হাফত হ'ব। ফাৰ্ষ্ট হাফত হ'ব আমাৰ মেথছৰ পৰীক্ষাত 2 ঘণ্টা 30 মিনিট থাকে আৰু 300 নম্বৰৰ এনচাৰ কৰিব লাগে। আৰু ছেকেণ্ড হাফত থাকে জেনেৰেল এবিলিটি টেষ্ট। এইটোত
সময়টো একে থাকে 2 ঘণ্টা 30 মিনিট, কিন্তু ইয়াত 6 নম্বৰৰ উত্তৰ কৰিব লাগে, গতিকে টোটেল হৈ গ'ল 900 নম্বৰ। তাৰপিছত কুৱেশ্যনবোৰৰ পেটাৰ্ণ চাবলৈ গ'লে অবজেক্টিভ টাইপ কুৱেশ্যন থাকে আৰু মিডিয়াম হিন্দী আৰু ইংলিছত থাকে, গতিকে চিন্তা কৰিবলগীয়া একো নাই যিহেতু হিন্দী মিডিয়ামটো দি দিছে। তাৰপিছত পৰীক্ষা হলত মানিবলগীয়া কিছু নীতি নিয়ম আছে। ইয়াত কি এলাউ নহয় এইটো দিয়া আছে। পৰীক্ষা হলত কেলকুলেটাৰ আৰু লগ টেবুল এই দুয়োবিধ সামগ্ৰী এক্সাম হলৰ ভিতৰত নিবলৈ দিয়া নহয়, এলাউ নকৰে। গতিকে ইয়াত এলাউ কৰা এটা বস্তু আছে, ব্লেক বল পইণ্ট পেন, এইটোৰে আমি কাম চলাব লাগিব, বাকী নিব নিদিয়ে। তাৰপাছত আমি আহোঁ নেক্সট শ্লাইডখনত। চিলেবাছ অফ দ্য এক্সামিনেশ্যন। মেথছৰ পেপাৰখনৰ কথা কওঁ, ইয়াত 300 নম্বৰ থাকে। ইয়াত কি মেথছৰ টপিক লাগে সেই বিষয়ে আলোচনা কৰি লওঁ। এলজেব্ৰা লাগিব, মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্টছ লাগিব, তাৰপিছত ট্ৰিগোনোমেট্ৰি লাগিব, 2D এণ্ড 3D জিঅ'মেট্ৰি লাগিব, কেলকুলাছ ডিফাৰেঞ্চিয়েল ইণ্টিগ্ৰেল লাগিব, ফেক্টৰ এলজেব্ৰা লাগিব আৰু ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি লাগিব। গতিকে এটা কথা ক'ব পাৰি যে যিসকল ছাত্ৰ ছাত্ৰীয়ে JEE মেইনছ আৰু এডভান্স এই দুয়োটাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে সেইসকলৰ বাবে NDA এক্সামটো সিমান এটা টাফ নহ'ব লাগে, যিহেতু তেওঁলোকে এই মেইনছ আৰু এডভান্সৰ বাবেও এইবোৰ ছাবজেক্টে এইবোৰ টপিকে পঢ়িবলগীয়া হয়। তাৰপাছত আহোঁ নেক্সট শ্লাইডখনত। মই যিহেতু কৈছোঁহে দুটা হাফত এক্সামটো হয়, ফাৰ্ষ্ট হাফত মেথছৰ এক্সাম হয় আৰু নেক্সট হাফত জেনেৰেল এবিলিটি টেষ্ট হয়। এই জেনেৰেল এবিলিটি টেষ্টত 600 নম্বৰ থাকে। এই 600 নম্বৰৰ ভিতৰত দুটা পাৰ্ট থাকে। ফাৰ্ষ্ট পাৰ্টত ইংলিছ হয়, ইংলিছত থাকে 200 নম্বৰ। এই 200 নম্বৰৰ ইমান টাফ কুৱেশ্যনো নাহে বাৰু, আমাৰ যিখিনি দৈনন্দিন জীৱনত প্ৰয়োজনীয় লাগি থাকে সেইবোৰৰ ভিতৰতে আহিব। ডিটাৰমিনাৰ, টেন্স এইবোৰৰ ভিতৰতে লাগি যায়। গতিকে টেন্সৰো তেনেকৈ আমি কিছুমান ভিডিঅ' বনাইছোঁ, ভিডিঅ'বোৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চালেও কমন পৰি যাব লাগে। গতিকে তাৰপাছত আহোঁ পাৰ্ট বিৰ কথাত আহোঁ। পাৰ্ট বিত জেনেৰেল নলেজ থাকে, ইয়াত 400 নম্বৰ থাকে। সেই 400 নম্বৰৰ ভিতৰত ফিজিক্সত থাকিব 25%, অৰ্থাৎ 400 নম্বৰৰ 100 নম্বৰ ফিজিক্সে লৈ লয়। তাৰপাছত থাকিব কেমেষ্ট্ৰিত 15%, জেনেৰেল ছায়েন্স আৰু 10%, জেনেৰেল ছায়েন্সত হিষ্ট্ৰীত থাকিব বুৰঞ্জীত 20%, জিঅ'গ্ৰাফীত 20% আৰু কাৰেণ্ট ইভেণ্ট অৰ্থাৎ বৰ্তমান সময়ত সমাজত চলি থকা কিছুমান ঘটনাৰ ওপৰত কুৱেশ্যন আহিব, যিটো আমি নিউজ পেপাৰ বা টিভি চেনেল চালে ভালকৈ বুজি পাম কি ঘটনা ঘটি আছে। গতিকে মই কৈছিলোঁ আগতে JEE মেইনছ আৰু এডভান্সৰ বাবে এই ফিজিক্সত 25% মাৰ্কছ আৰু কেমেষ্ট্ৰি 15 মাৰ্কছ অতিকৈ সহজে হৈ পৰিব, যিহেতু প্ৰিপেয়াৰ হৈ থাকিম আমি। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিলোঁ। গতিকে আৰু এই NDA কুৱেশ্যন পেপাৰো কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগে এই বিষয়েও ক'ম, আৰু কুৱেশ্যন পেপাৰ কিছুমানো আমি ডিছকাছ কৰিম। গতিকে যদি এই ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিলে ভাল হয়, আৰু ছাবস্ক্ৰাইব কৰি দিবা যিসকলে চোৱা নাই আগতে আৰু নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আজিলৈ মানে ধন্যবাদ।